নমস্কাৰ সবকে মোৰ ইউটিউব চেনেল সিঙ্গল ভইচক স্বাগতম জনাইছোঁ। আজি গোটেই দেশবাসীয়ে চন্দ্ৰয়ান 3 বিষয়ে চৰ্চা চলি আছে। গতিকে আজি মই আপোনালোকক চন্দ্ৰয়ান 3 বিষয়ে 10টা জানিবলগীয়া তথ্য ক'বলৈ ওলাইছোঁ। চন্দ্ৰয়ান 3 প্ৰথম ফেক্ট হ'ল চন্দ্ৰয়ান 3 হৈছে এখন ভাৰতীয় অনুবাদিত চন্দ্ৰয়ান মিছন পৰিযোজনা। দ্বিতীয় তথ্য হৈছে এই পৰিযোজনাত চন্দ্ৰয়ান 2ৰ পৰা উৎকৃষ্ট অধ্যয়ন আৰু চন্দ্ৰকৰ্মৰ লাভ নেকৰ ঘোষণা থাকে। ফেক্ট নম্বৰ 3 চন্দ্ৰয়ান 3 এটি চন্দ্ৰৰ উপৰি স্থানান্তৰ কৰিবলৈ ডিজাইন কৰা হৈছে। ফেক্ট নম্বৰ 4 এই অসমীয়া শব্দটো চন্দ্ৰ আৰু যান শব্দৰে সংকীৰ্ণ হৈছে। ফেক্ট নম্বৰ 5 এই পৰিযোজনাত স্থানক চন্দ্ৰলৈ পৰা। ফেক্ট নম্বৰ 7 এই পৰিযোজনাত বিশেষ ধৰণৰ হেংহৰাসমূহ থাকে জীৱন চন্দ্ৰৰ ভৌতিক গঠন আৰু সামগ্ৰী জানিবলৈ ব্যৱহাৰ হৈছে। ফেক্ট নম্বৰ 8 চন্দ্ৰয়ান 3ৰ পৰা উপলব্ধ ডেটা আৰু তথ্যসমূহ চন্দ্ৰয়ান মিছন পৰ্যায়ত পঠিয়াও যাব। ফেক্ট নম্বৰ 9 এই পৰিযোজনাত ভাৰতীয় নিজস্ব সংস্থাসমূহ আৰু বিদেশী সহযোগী সংস্থাসমূহ সম্পৰ্কিত থাকে। ফেক্ট নম্বৰ 10 চন্দ্ৰয়ান 3 মাধ্যমে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থানীতি চন্দ্ৰৰ পৰা নতুন জ্ঞান আৰু তথ্য অৱগত কৰাব। এই আছিল চন্দ্ৰয়ান 3ৰ 10টা জানিবলগীয়া তথ্য। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।